এটা মিছা কেছ সজাই এজন শিক্ষকক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰিছিল। তো সেইটো আমি যেতিয়া প্ৰমাণ কৰি তদন্ত কৰি সঁচা বুলি প্ৰমাণিত হ'ল তেখেতৰ এগেইনষ্টত আমি কেছ এটা ৰেজিষ্টাৰ কৰিছোঁ আৰু যাৱতীয় বিধিগত আইনগত ব্যৱস্থা গ্ৰহণ কৰিছোঁ। নতুন কেছ নম্বৰ 148/22 নাম SI উতপল বৰা। প্ৰথমতে চাব কণ্ট্ৰেক্টৰে জুন মাহৰ 19 তাৰিখে তাৰ পাইপ হেৰুৱা বুলি জনাইছিলে থানাত। তাৰপিছত তেতিয়া কেছ দিয়া নাছিলে। গৈ মানে বিচাৰি ওচৰে পাজৰে দেখিলে যে বানপানীৰ সময়ত পানী যোৱাৰ কাৰণে ৰাস্তাত এডাল পাইপ জীৱনৰ কোনোবাই থৈ দিছিলে। সেইডাল উঠাই পিছত আমাৰ যিটো কমপ্লেইনত তাক দি দিলে। তাৰপিছত দুটা পাৰ্টিৰ মাজত অকণমান কাজিয়া হৈছিল। কাজিয়া হোৱাৰ পিছত এইটো পাৰ্টিয়ে চাব কণ্ট্ৰেক্টৰ থানাত কেছ দিলে যে মোৰ 25ডাল পাইপ হেৰুৱাইছে। এইটো অচি গ'ল, আয়তো গ'ল। গৈ দেখাৰ পিছত মানে পাইপ চিজ কৰিলে দুডাল আমাৰ একেষ্টৰ ঘৰৰ পৰা। কিন্তু আমি পিছত তদন্ত কৰি দেখিলোঁ যে একেষ্টৰ ঘৰৰ পৰা পাইপ চিজ কৰা নাছিল। এইটো কণ্ট্ৰেক্টৰ ঘৰৰ পৰা পাইপ দুডাল আনি দেখুৱাইছে একেষ্টৰ ঘৰৰ পৰা চিজ হোৱা বুলি। গতিকে তাৰ ঘৰৰ পৰা চিজ যিহেতু হোৱা নাছিল, গতিকে এইটো দেখুৱাব নালাগিছিল। তদন্তটো নিৰপেক্ষ হোৱাটো দৰকাৰ আছিল। তো সেইকাৰণে তেখেতসকলে আমাক আপত্তি জনাইছে, ছ'চিয়েল মিডিয়াত জনাইছে। আমি তদন্ত কৰিলোঁ। তদন্ত কৰি যে এটা ফল্ছ চিজাৰ বনাই ফল্ছ এভিডেঞ্চ লৈ মানুহ এজনক গ্ৰেপ্তাৰ কৰাৰ যিটো পৰিকল্পনা কৰিছিল সেইটোতো এজন আৰক্ষী বিষয়াৰ কাম নহয়। সেইমতে আমি এটা তদন্ত কৰি ভুল পালোঁ তাত আৰু এটা FIR লৈ কেছ এটা ৰেজিষ্টাৰ কৰিলোঁ। 5 লাখ টকা এটা দাবী কৰা বুলি কৈছে। দাবী কৰাৰ কথা আমাক জনোৱা নাই যদিও আমি ভাবিছোঁ হয়তো টকা দাবী কৰিছিল, দাবী কৰিব পাৰে, নহ'লে কেছটো তেখেতে এনেকৈ কেলৈ কৰিছিল। তেওঁ দুবাৰকৈ বিদেশ ভ্ৰমণ কৰিছে এই বছৰ। আপোনালোকৰ পৰা অনুমতি লৈ গৈছিলে নে? বিদেশ ভ্ৰমণৰ কেছটো মোৰ থকা দিনত হোৱা নাই। এইটো বস্তু কোনো চৰকাৰী অফিচাৰে যদি বিদেশ ভ্ৰমণ কৰে এটা চৰকাৰৰ পৰা নিয়ম হিচাপে পাৰ্মিশ্যন লৈ যাব লাগে। এই বস্তুটো আমি পিছত তদন্ত কৰি চাম। মাটি দালালিৰ ক্ষেত্ৰত তেওঁ জড়িত বুলি বহুতে অভিযোগ কৰিছে আৰু এজনে এইমাত্ৰ আমাৰ আগত অভিযোগ কৰিছে যে তেখেতৰ মোমায়েকক তেখেতে ঘৰত ড্ৰাগছ দি পেলাই মানে নহয়, সেইবিলাক তেনেকুৱা কথা নাই। এইবিলাক কিবা থাকিলে আমাৰ তাত আহিলে আমি তদন্ত কৰি চাম। আৰু বৰ্তমান কোৰ্টত আছে কেছটো? বৰ্তমান সেইটো কোৰ্টত কেছ আছে। যদি সাক্ষীবাদী নহয়তো এনে প্ৰমাণ নহ'ব। এতিয়া এওঁৰ বিৰুদ্ধে কি ধৰণে সাধাৰণ দোষী ধৰণে হ'ব নে আৰক্ষী বিষয়ে? বস্তুটো এখন দোষী আৰু আৰক্ষী বিভাগ বুলি কথা নাই। যদি কোনোবাই আমাৰ কগনিজেবল অফেন্স কৰে, চৰকাৰী হওক বেচৰকাৰী হওক, তাৰ আইনগত যি ব্যৱস্থা হ'ব লাগে সেইটো ব্যৱস্থাই হ'ব। সেইমতে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এখেতৰ বিৰুদ্ধে আৰু কোনোবাই অভিযোগ দিছে নেকি আপোনালোকৰ তেনেকুৱা ফ্ৰড কিবা কৰা বুলি ক'লে? এনে অভিযোগ তেনেকৈ পোৱা নাই, কিন্তু আহি থাকে বিভিন্ন ধৰণৰ কেছত ধৰিলে আমি FIR দিছোঁ, তদন্ত হোৱা নাই, মানুহ আচামি ধৰা নাই। এইটো এটা সাধাৰণ থাকি যায়। আমি সেইবিলাক নিজে চিনিয়ৰ অফিচাৰ DSP, এডিশ্যনেল SP, CI গৈ এইবিলাকৰ লগে লগে আমি মীমাংসা কৰি দিওঁ। খাকী পোচাকত কলা দাগ পৰা নাই জানো? নাই, বস্তুটো তেনেকুৱা কলা দাগৰ নিচিনা হ'ব বস্তুটো। ঠিক তেনেকুৱা যাতে কলা দাগ কৰিব নোৱাৰে তাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিম।